নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম। ইতিমধ্যে আহিছে অতিকৈ ভাল খবৰ। ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা জাৰি কৰা হৈছে 6160টা পদৰ বাবে বিজ্ঞাপন আৰু ইয়াৰ বাবে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কি লাগিব আৰু কেতিয়াৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব, লগতে এক্সামিনেশ্যন কেতিয়া হ'ব, গোটেইখিনি এই ভিডিঅ'ত আলোচনা কৰিম। শেষলৈ চাব আৰু যদি আপোনাক ভিডিঅ'টি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। প্ৰথমতে অনলাইন আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব ইয়াত আমি চাম। ইয়াত মেনশ্যন কৰা হৈছে যে অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু ইয়াত লাষ্ট ডেটটো মেনশ্যন কৰি দিছে 21 ছেপ্টেম্বৰ 2023 আৰু এক্সামিনেশ্যনটো অনুষ্ঠিত হ'ব অক্টোবৰ নতুবা নৱেম্বৰ মাহত। ইয়াৰ কাৰণে আমাৰ অনলাইন আবেদন কৰিবলৈ হ'লে মানে ৱেবছাইটটো কিছুমান মুকলি কৰি দিছে, মই আপোনালোকক দেখাব বিচাৰিছোঁ। ইয়াত ৱেবছাইটসমূহ এইখিনি ৱেবছাইটত আপোনালোকে নীলা কালাৰৰ যিটো আছে তাতে গৈ কিনে আপোনালোকে ধুনীয়াকৈ মানে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত অসমৰ কাৰণে কেইটা পদ আছে সেইটো মই দেখাব চেষ্টা কৰিছোঁ। অসমৰ কাৰণে টোটেল 121টা পদ আছে আৰু ডিষ্ট্ৰিক্ট ৱাইজ যদি আপুনি চায় বিভিন্ন ডিষ্ট্ৰিক্টসমূহত বিভিন্ন ধৰণৰ পোষ্ট আছে। ইয়াত আপুনি বাক্সাৰ পৰা আৰম্ভ কৰি গোটেইখিনি জিলাসমূহত কিমান পোষ্ট আছে আপোনালোকে ইয়াত চাব পাৰিছে। লগতে ইয়াৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ মই আপোনাক ক'বলৈ চেষ্টা কৰিছোঁ যে ইয়াত আপোনাৰ মিনিমাম 20 বছৰ হ'ব লাগিব আৰু মেক্সিমাম এজ 28 বছৰ আৰু ST SC OBC বা PWD কেটেগৰীৰ কাৰণে গভৰ্ণমেণ্টৰ নৰ্মছ মতে কিছু ৰিলেক্সেশ্যন দিয়া হৈছে। লগতে আপোনালোকৰ যিটো মানে এডুকেশ্যনেল কোৱালিফিকেশ্যন সেইটো মিনিমাম গ্ৰেজুৱেশ্যন ইয়াত ধাৰ্য কৰা হৈছে আৰু গ্ৰেজুৱেশ্যন আপোনাৰ লাগিব। লগতে ইয়াত মই দেখাম যে ৰিটেন টেষ্টত মানে কেনেকুৱা ধৰণৰ বা কোনটো ডিপাৰ্টমেণ্টৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব। প্ৰথমতে জেনেৰেল বা ফাইনেন্সিয়েল এৱাৰনেছৰ পৰা 25টা, জেনেৰেল ইংলিছ 25টা, কোৱান্টিটিভ এপিটিউড 25টা আৰু ৰিজনিং এবিলিটি এণ্ড কম্পিউটাৰ এপিটিউড পৰা 25টা। টোটেল 100টা কুৱেশ্যন থাকিব আৰু এটা কুৱেশ্যন 1 মাৰ্কছ কৰি কিনে 100 মাৰ্কছৰ মানে কুৱেশ্যন থাকিব আৰু টোটেল ডিউৰেশ্যন দিয়া হৈছে 60 মিনিট, অৰ্থাৎ 1 ঘণ্টা টাইম দিয়া হৈছে। বেছি সময় দিয়া হোৱা নাই, কিন্তু ইয়াত আপোনালোকৰ টাইম মেনেজমেণ্টটো মেইন হ'ব। গতিকে 1 মিনিটত প্ৰায় 2টা কুৱেশ্যন ছল্ভ কৰিব লাগিব। এইখিনি অলপ মানে কষ্ট হ'ব। এক্সাম চেণ্টাৰখিনি মানে গুৱাহাটীতে আছে, এইটো আপোনাৰ চিন্তা ল'ব নালাগে। বা বিভিন্ন ঠাইত অসমত চাব ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ এইখিনিত এক্সাম চেণ্টাৰসমূহ দিয়া হৈছে। লগতে এপ্লিকেশ্যন ফি ইয়াত মেনশ্যন কৰা হৈছে। জেনেৰেল OBC EWS কেটেগৰীৰ কাৰণে 300 টকা আৰু ST SC বা PWDৰ কাৰণে নীল দিয়া হৈছে। গতিকে এইখিনি আছিল এডভাৰটাইজমেণ্ট। মেইন কথাখিনি মই আপোনাক ক'লোঁ আৰু কেনেকৈ এপ্লাই কৰিব ইয়াত ধুনীয়াকৈ মানে ৱেবছাইটত গৈ কিনে আপোনালোকে এপ্লিকেশ্যন প্ৰচেছ তাতে ধুনীয়াকৈ আপুনি কৰিব পাৰিব। ধন্যবাদ।